সানডে বুলি সদায় অলপ বেলেগকৈ প্ৰিপাৰেশ্যন কৰা হয় সেয়ে আজি বজাৰৰ পৰা আনিছে এয়া ভকুৱা মাছ আৰু মাছৰ সৈতে ৰান্ধিবৰ কাৰণে আনিছে ভেদাইলতাৰ পাত আৰু নৰসিংহৰ পাত আৰু এইফালে এয়া বাপেক পুতেক লাগি গৈছে পাত ছিঙিবৰ কাৰণে গতিকে ইয়াৰে আজি খুব সুন্দৰকৈ মাছৰ জোলকণ বনোৱা হ'ব ভেদাইলতা নৰসিংহ আচলতে আমাৰ অসমীয়াৰ থলুৱা খাদ্য আৰু বহুত বেছি ঔষধি গুণযুক্ত ল'ৰা ছোৱালী দুটাৰ আকৌ কাহ চৰ্দি জ্বৰ হৈছিল এতিয়া অলপ ভাল পাইছে কিন্তু এনেকুৱা সময়ত যদি এই ভেদাইলতা পাতৰ জোল বনাই খাব পাৰে তেনেহ'লে বহুত ভাল মই পাকঘৰত লগাৰ আগতে ইহঁতক এনেদৰে মৌচুমী কাটি দিলোঁ আগতে মই ৰসটো উলিয়াই দিছিলোঁ কিন্তু আজিকালি এনেদৰে খাবলৈ দিওঁ এয়া ভেদাইলতা আৰু নৰসিংহ পাতৰ ৰস আলু এটাও বইল কৰি ল'লোঁ এয়া এইখিনি মাছ ভজাও হৈ গ'ল অলপ পিঁয়াজ কাটি লৈছোঁ আৰু আদা নহৰু পিচাও 1 চামুচ লৈছোঁ এতিয়া বনাওঁ হওক আঞ্জাখন এয়া হৈ গ'ল আমাৰ দেওবৰীয়া থালিখন মাছৰে সৈতে ধুনীয়া পেটু আনিছিলে গতিকে মই ভাত দি মাছৰ পেটু ভজা বনালোঁ বজাৰৰ পৰা অমিতাৰ ফুলো আনিছিলে সেইখিনিও বনালোঁ আৰু এয়া লগত ভেদাইলতা নৰসিংহৰ তৰকাৰীখন আৰু এয়াই হৈছে আমাৰ আজি দেওবাৰৰ খাওঁ খাওঁ লগা থালিখন ইহঁত দুটাই আকৌ সানডে দেউতাকৰ লগত খাই মানে কি খুৱাই দিব লাগে নিজে খালে বহুত টাইম লগায় আৰু নষ্টও কৰে হ'লেও এনেদৰে খাই ফূৰ্তি পায় চ' মাজে মাজে খাব দিওঁ আৰু নিজে বাৰু ভিডিঅ'টো কেনে পালে জনাব আজিলৈ আহোঁ বাই